Hello friends, আজিৰ ভিডিঅ'টিত পুনৰ কেইটিমান গুৰুত্বপূৰ্ণ হাথৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে আজিৰ ভিডিঅ'টি ভাল পাব। হাথৰ কেইটিৰ উত্তৰসমূহ যদিহে আপোনালোকে জানে তেতিয়াহ'লে কমেণ্টত জনাবচোন। তেন্তে আহক আজিৰ ভিডিঅ'টি আৰম্ভ কৰোঁ। কি আম খালে টেঙা নালাগে? ইয়াৰ উত্তৰটো হৈছে মধুৰিআম। গছ কাটিবলৈ গ'লো হাতত কুঠাৰ লৈ, গছ আছে মৰি ফল আছে ধৰি। কওকচোন বাৰু ইয়াৰ উত্তৰটো কি? উত্তৰটো হৈছে কোমোৰা। গৰজি গৰজি আহাৰ খাই পেটত হ'লে একো নাই। ইয়াৰ উত্তৰটো হৈছে ঢেঁকী। আহোঁতে জাপ যাওঁতে জাপ মাজতে থাকে কৰহলা সাপ। উত্তৰ হৈছে দুৱাৰ। 6টা আখৰেৰে এজন বিখ্যাত মানুহৰ নাম, তাৰে আগৰ দুটাৰে এপাহ ফুলৰ নাম, মাজৰ দুটাৰে এজন ভগৱানৰ নাম, শেষৰ দুটাৰে এটা ৰঙৰ নাম। ধৰিব পাৰিছে নহয় উত্তৰটো? উত্তৰটো হৈছে জৱাহৰলাল। এডাল লতা পালেগৈ কলিকতা। উত্তৰটো হৈছে টেলিফোন। বাঘৰ দৰে জঁপিয়াই কুকুৰৰ দৰে বহে, শিলৰ দৰে তল যায় তুলাৰ দৰে ভাহে। ইয়াৰ উত্তৰটো হৈছে ভেকুলী। 5টা আখৰেৰে এবিধ গছৰ নাম, তাৰে প্ৰথম 2টা আখৰেৰে মানুহক বুজায়, শেষৰ 3টা আখৰেৰে এটা জন্তুৰ নাম। ইয়াৰ উত্তৰটো হৈছে নৰসিংহ। কেঁচাই লুটপুট পকিলেই টান, বছৰি কাটে তাৰ দুখন কাণ। ইয়াৰ উত্তৰটো হৈছে পথাৰৰ আলি। লোহাৰত জন্ম লোহাৰকে খাই, দ দেশৰ লগত যুঁজিবলৈ যায়। উত্তৰটো হৈছে বন্দুক। ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টি ইমানেই। ভিডিঅ'টি চাই কেনে পালে জনাবলৈ নাপাহৰিব। যদিহে ভিডিঅ'টি চাই ভাল লাগিছে তেতিয়াহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।